বন্ধুসকল, ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকেও বাৰু এইকেইটা সমস্যাৰ সন্মুখীন হৈ আছে নেকি? প্ৰথমতে আপোনাৰ অনবৰতে ইণ্টাৰনেট ইউজৰ কথাই মূৰলৈ আহি থাকে বা বেলেগ কাম কৰি থাকিলে আপোনাৰ মনত কেতিয়া ইণ্টাৰনেটটো ব্যৱহাৰ কৰিব লগা আছিলে সেইটো ভাব আহি থাকে। দ্বিতীয়তে আপুনি যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ নকৰে তেতিয়া আপোনাৰ গাটো অস্থিৰ হৈ পৰে, মনটো অস্থিৰ হৈ পৰে। তৃতীয়তে আপুনি বাকী সকলো কাম কাজ বাদ দি অনবৰতে ইণ্টাৰনেটে ব্যৱহাৰ কৰি থাকে আৰু কেতিয়াবা আপোনাৰ যিকোনো ধৰণৰ মন বেয়া হ'লে, মন অস্থিৰ হ'লে আপুনি অকল ইণ্টাৰনেটৰ ওচৰত বহিলেহে মনটো ভাল হয়। আৰু এনেকুৱা হৈছে নেকি যে আপুনি কিমান সময় ইণ্টাৰনেটটো ব্যৱহাৰ কৰি আছে সেইটোৰ ওপৰত আপোনাৰ কণ্ট্ৰল নোহোৱা হৈ গৈছে? আগতে এঘণ্টা ব্যৱহাৰ কৰিছিলে, এতিয়া 2 ঘণ্টা হৈ যায়, 3 ঘণ্টা হৈ যায়, আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। আৰু লগতে এনেকুৱাও হৈছে নেকি যে আগতে আপুনি এঘণ্টা বহিলে ইণ্টাৰনেটত যেনেকৈ মনটো ভাল লাগিছিলে, আজিকালি আপুনি ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেট ইউজ কৰোঁতে আপুনি কেতিয়া 2 ঘণ্টা হৈ যায়, 3 ঘণ্টা হৈ যায়, কিন্তু তাৰপিছতো আপোনাৰ মনটো আগৰ দৰে এঘণ্টাত যিমান ভাল লাগিছিলে তেনেকুৱা নহয়। যদি এই লক্ষণবোৰৰ মাজত কেইটামান আপোনাৰ লগত মিলিছে, তেতিয়াহ'লে আপুনি গম পাব যে আপুনি ইণ্টাৰনেট এডিকশ্যনৰ বলি হয়। ইণ্টাৰনেট এডিকশ্যন এটা বিহেভিয়াৰেল এডিকশ্যন হয়। বিহেভিয়াৰেল এডিকশ্যনৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি প্ৰথমতে চিনি পাব লাগিব যে আপোনাৰ সেইটো হৈ আছে। গতিকে আপুনি নিজে চেক কৰকচোন এই মই কোৱা লক্ষণকেইটাৰ ভিতৰত কোনকেইটা লক্ষণ আপুনি নিজে চাফাৰ কৰি আছে, আৰু কমেণ্ট ছেকশ্যনত মোক জনাব যে এইবোৰৰ পৰা আপোনালোকে কি ধৰণে হাত সাৰিবলৈ নিজে চেষ্টা কৰিছে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' জানিবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।